নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহিছোঁ। আজিৰ ভিডিঅ'টি হৈছে আধুনিক ভাৰতৰ ইতিহাসৰ ওপৰত কিছুমান প্ৰশ্ন 10টা প্ৰশ্ন লৈ আহিছোঁ। আজি প্ৰথম প্ৰশ্ন হৈছে বংগ বিভাজন কিমান চনত হৈছিল? বংগ বিভাজন কিমান চনত হৈছিল? বংগ বিভাজন হৈছিলে 1905 চনত। অপশ্যন এ। মোগলৰ অন্তিম সম্ৰাট কোন আছিল? ইয়াৰে এনসাৰ হ'ব মোগলৰ অন্তিম সম্ৰাট আছিলে অপশ্যন এ বাহাদুৰ শাহ জাফৰ। বাহাদুৰ শাহ জাফৰ আছিলে মোগলৰ অন্তিম সম্ৰাট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কাৰ সভাপতিত্বত হৈছিলে? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কাৰ সভাপতিত্বত হৈছিলে? ইয়াৰ এনসাৰ হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী। চাৰি নম্বৰ কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কিমান চনত হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কিমান চনত হৈছিলে? ইয়াৰে এনসাৰ হ'ব 1885 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন হৈছিলে আৰু এইখন হৈছিলে বোম্বাইত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন 1885 চনৰ বোম্বাইত হৈছিলে। নেক্সট কুৱেশ্যন, কিমান চনত মুছলিম লীগৰ গঠন হৈছিলে? মুছলিম লীগৰ গঠন কিমান চনত হৈছিলে? ইয়াৰে এনসাৰ হ'ব অপশ্যন এ 1906 1906 চনত মুছলিম লীগ গঠন হৈছিল। কিমান চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল? কিমান চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ আনিছিলে? ইয়াৰে ৰাইট এনসাৰ হ'ব 1911 1911 চনত কলিকতাৰ পৰা দিল্লীলৈ ভাৰতৰ ৰাজধানী স্থানান্তৰ কৰা হৈছিলে। ৰাওলাট আইন কিমান চনত প্ৰৱৰ্তন কৰিছিল? ৰাওলাট আইন কিমান চনত প্ৰৱৰ্তন কৰিছিলে? নিশ্চয় শুনিছোঁ। ইয়াৰে এনসাৰ হ'ব 19 অপশ্যন চি। ইয়াৰ এনসাৰ হ'ব অপশ্যন চি 1990 1919 চনত ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল। 8 নম্বৰ প্ৰশ্ন, কিমান চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিলে? আমি নিশ্চয় জানো যে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডটো কথা। এইটো কিমান চনত সংঘটিত হৈছিলে? জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিলে 1919 চনত। অপশ্যন এ 1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিলে আৰু ইয়াৰে দায়ী আছিলে জেনেৰেল ডায়াৰ। নেক্সট কুৱেশ্যন লৈছোঁ, কুৱেশ্যন নম্বৰ 9, সত্যাগ্ৰহ আন্দোলন কিমান চনত হৈছিল? আমি নিশ্চয় সত্যাগ্ৰহ আন্দোলনৰ বিষয়ে জানো। সত্যাগ্ৰহ আন্দোলন কৰিছিলে মহাত্মা গান্ধীয়ে। এই সত্যাগ্ৰহ আন্দোলন কিমান চনত সংঘটিত হৈছিলে? ইয়াৰে এনসাৰ হ'ব 1917 1917 চনত সত্যাগ্ৰহ আন্দোলন গান্ধীজীয়ে কৰিছিলে।
নেক্সট কুৱেশ্যন আমাৰ ভিডিঅ'টিৰ লাষ্ট কুৱেশ্যন নম্বৰ 10 বিখ্যাত গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিলে যে এখন আৰউইন নামৰ চুক্তি স্বাক্ষৰিত হৈছিলে এখন গান্ধীজীৰ কৰিছিলে সো ইয়াৰে আনসাৰ কি হ'ব যে বিখ্যাত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিলে 1931 1931 চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হয় যে বন্ধুসকল এইকেইটা আছিলে আজি আমাৰ ভিডিঅ'টিৰ 10টা কুৱেশ্যন তো আকৌ আগৰ ভিডিঅ'লৈ 10টা কুৱেশ্যন লৈ আহিম তো চাই থাকিবা মোৰ ইউটিউব চেনেল অলপ জ্ঞান ধন্যবাদ